এনেকে বম ফুটাবলৈ পৰা কেনেকে হলি কেতিয়াবা জানা হলি এ গল 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 আচ্ছা হেল্ল' এভৰিৱান আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি এটা লং ভিডিঅ' লৈ লং ব্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকেতো মিনি ব্লগবিলাক পাই থাকে আজি একদম লং ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আৰু আজি যিহেতু দেৱালীৰ কাৰণে একদম আমাৰ ঘৰত যা যোগাৰ পাতি চব একদম কৰি আছে আৰু দেউতা গ'ল একদম এতিয়া কলপুলি যিহেতু মই কৈছিলোঁ এতিয়া একদম টেকটেকীয়া যিহেতু ৰ'দ পৰি আছে অলপ দেৰিকৈ কলপুলি ফুটিবলৈ নাই নুশুনে একদম চবে বহুতে একদম এতিয়া ফুটিয়ে দিলে সেইকাৰণে আমাৰ একদম উৎপাত লাগি গৈছে আৰু এইফালে যোগাৰ পাতি চব চলি আছে মই কি হয় নহয় আপোনালোকক দেখাই আছোঁ এইফালে খুৰাহঁতৰ ঘৰো ফুটিলে আপোনালোকক দেখাই আছোঁ এয়া একদম সিহঁতৰ পুৰা কলপুলি পুতি কৰি দিলে একদম পুৰা মজা বা তই খুলিবও পাৰ খুলিব জানো বা বেলেগ আৰু আগতে টমটমখনতে অকণমান বহি লৈছোঁ জিৰণি কোটা অঁ দেখাব লাগে বোলে তাক নে একৰ খুলিবও জানো বেলেগ আৰু এইটো গোটেইটোহে এনেকৈ একদম ধপ 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 ধপকৈ ফুটাই দিয়ে অঁ এইটো মানে একবাৰ ফুটি যাব যে ন এটা এটাকৈ ফুটাই ভাল ন অ'কে একদম আগতে একদম সি বম ফুটালে একদম ঘৰৰ ভিতৰত আৰু একদম কাণত এনেকে ধৰিহে থাকে আৰু আজিকালি নহয় কালিৰ পৰা শিকিছে প্ৰথমতে বাৰী লৈ পেলাই শিকিলে তাৰপিছতে এনেকে মানে কৰি তাৰপিছত এতিয়া মানে একদম পৰা হৈ গ'ল তথাপিও মানে বমটো যে এনেকে জ্বলাই পেলাই একদম পুৰা টিক টিককে দৌ মাৰে ন ইনচাল্ট কৰা নাই খোল মই খুলি দিছো ৰ ফাইনেলি একদম আমাৰ পিতাই বম খুলি দিলে এতিয়া একদম সি এটা এটাকে হেৰি কৰিব ফুটাব হয়নে এডাল গ'ল এডালৰ কাম নাই খাৰ লাগি গ'ল ন একদম পুৰা বম চম ফুটা একদম আমাৰ পোৱালি আগতে একদম বম ফুটাব পৰা নাছিল এতিয়া নতুনকে বম ফুটোৱা শিকিছে যে চাওঁ দেখা দে বা খাৰ লাগি আমাৰ একদম পুৰা ৰক ষ্টাৰ বম ফুটাবলৈ ৰেডি হৈছে ইয়াত থৈ ল'ব ইয়াত বম থোৱা তাৰ জেগা এইটোৱে ইয়াত থৈ পেলাই এই মেচটো মাৰিব আৰু টিক টিককে দৌ মাৰিব এইয়া বা এনেকেও পাৰ বা এইবিলাক কি দেখিছো আৰু এতিয়া এইজোপা আমাৰ ঘৰৰ কলপুলিজোপা আৰু একদম দিনতে কাটি দিলে কাটি পেলাই একদম ইমান টেকটেকীয়া ৰ'দ পৰিছে পুতিয়ে দিলে আৰু ময়ো এইফালে আহি পেলাই চাকিখিনি ধুই দিছিলোঁ যিহেতু নতুন চাকি ধুই দিলোঁ শুকোৱাৰ পাছত মই লৈ আহিলোঁ আৰু ৰাতিৰ কাৰণে এনেকৈ শলিতাখিনিও যোগাৰ কৰি থৈ দিলোঁ কামত বহুত ফাষ্ট হয় মই দেই যিহেতু কলপুলি গোটেই সোপা একদম পুতি কৰি আজৰি হৈ গ'ল আৰু একদম কি হৈছে একদম ৰাতিলেহে একদম গোটেইখিনি দেখা পাব ভিডিঅ'ত এতিয়া একদম পুৰা বহুত ভাগৰ চাগৰ লাগিছে আৰু মা মানে একদম গোটেই চোতালখন সাৰিছে কৰিছে আৰু বোলে মই গোটেই ঘৰ চৰবিলাক এতিয়া আকৌ সাৰো যিহেতু চাফ চিকুণ কৰি ৰাখোঁ মানুহ দুনুহ আহিব পাৰে একদম আৰু ৰাতিলে যিহেতু একদম চাকি তাকি জ্বলিব কৰিব মইতো এতিয়া চলিতা যিমান যি আছে চব ঠিক ঠাক কৰি ল'লোঁ মানে একদম গোটেই ৰাতি কামখিনি গোটেইখিনি একদম পুৰা মানে আজৰি কৰি লৈছোঁ আৰু ৰাতিলে একদম এতিয়া মানে ঘৰ চৰ সাৰি কৰি পেলাই মা চোতাল সাৰি আছে এতিয়া মই ঘৰ চৰ ভিতৰৰ কামখিনি কৰি পেলাই আকৌ গা ধুই কৰি পেলাই ভালকৈ চাফা চিকুণ হ'ম অকণমান আজি যিহেতু দেৱালী অকণ ষ্টাইলো কৰিম আৰু তাৰপিছতে চাকি বন্তি জ্বলাম একদম ৰাতিলে আপোনালোকে গোটেই বাহিৰৰ ডেক'ৰেশ্যনটো কেনেকুৱা কি হয় গোটেই বাহিৰৰ ডেক'ৰেশ্যনটো কৰিব আৰু অইন দিনা মই এনেই মল চল বনাওঁ কিন্তু এইবাৰ মল নবনালোঁ কাৰণ মানে এইবাৰ মোৰ মন নগ'ল মল বনাবলৈ সেইকাৰণে মই নবনালোঁ প্ৰতি বছৰ মই মল বনাওঁ আপোনালোকে ভিডিঅ'ত দেখাই পায়েই কিন্তু এইবাৰ মই মল নবনালোঁ মই মন নগ'লে কিয় নাজানো এইবাৰ মল নগ'লে কিন্তু একো নাই বাকীখিনিতো কৰিছোঁ 2 hours later এতিয়া পুৱা একদম মই সাজি কাচি আহি গ'লোঁ পৰা লুকটোত
আৰু ৰাতিৰ কাৰণে ড্ৰেছটো মই লগাই ল'লোঁ কি পিন্ধিম কি নিপিন্ধিমকৈ ভাবিলোঁ এইযোৰকে বহুত দিনৰ সাত পুৰণি ড্ৰেছ এযোৰ পিন্ধি ল'লোঁ আৰু দেৱালী বুলি মই নতুন বেলেগে পিন্ধে মই সাত পুৰণি পিন্ধিছোঁ আৰু এইফালে যিহেতু সন্ধিয়া হওঁ হওঁ অৱস্থা সেইকাৰণে চাকিখিনিও একদম ঠিক ঠাক কৰি ল'লোঁ ফাইনেলি আমাৰ এই গোটেই লুকটো দেখাই দিছোঁ আপোনালোকক এপাক মাৰি দিছোঁ আৰু এইফালে কলপুলিখিনিত একদম জাবৰা নিচিনা দেউতাই এসোপা গছখিনি লৰাই দিলে বাৰু একো নাই দেউতাই অলপ ডেক'ৰেট দেউতাই কৰিছে সেইকাৰণে ময়ো আমাৰ গোটেই বাহিৰৰ সেই দৃশ্যখিনি আপোনালোকক দেখাই দিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইফালে অলপ এইয়া কলগছজোপা তলতে অকণমান এনেই ৰংগলী অলপো ছটিয়াই কৰি দিছোঁ আৰু ইমান মই আৰ্ট কৰিব নাজানো আৰু এইফালে আজি লগাম স্কাই লেম্প আৰু সকলোৱে দেৱালী বুলি স্কাই লেম্প সকলোৱে ঘৰে ঘৰে লগাই আমিও লগাব লৈছোঁ এইফালে খুৱাই খুলি আছে আৰু এইটো পোৱালীয়ে বম ফুটা পোৱালীয়ে সিও লগাই দিলে লেম্প মমত আৰু ফাইনেলি এতিয়া স্কাই লেম্প উৰিব চবেই চিঞৰাতহে জোৰ আৰু এইফালে এতিয়া উৰিব বেলুনটো ফুলি আছে তাৰ পাছতহে উৰিব আৰু এইটো উৰাৰ পাছতে লাগি গ'ল এটা কেনা নাৰিকল গছ এজোপা আছিল গছজোপাতে আটকি গ'ল কিন্তু নাযাব বুলি ভাবিছিলোঁ কিন্তু ফাইনেলি লাষ্টত গুচি গ'ল আৰু লেম্প আৰু এইফালে গ'ল আমাৰ স্কাই লেম্প মনৰ কাৰোবাৰ যদি মনত কিবা আশা লৈ আছিল এইটো আশা কৰি পেলাই উৰুৱাই দিলে এই লেম্পটো আৰু মই মনতে কিবা এটা কৰি থৈছিলোঁ লৰাই দিলোঁ কাকো নকওঁ বাৰু আৰু এতিয়া একদম ভিতৰত গুচি আহিলোঁ বাহিৰত মানে ইমানে বম ফুটাইছে বম চমলে মোৰ ভয় লাগে অলপ সেইকাৰণে ভিতৰলৈ গুচি আহিলোঁ আৰু ভাগৰো লাগিছে অলপ ওলাই গৈছিলোঁ ভাগৰো লাগিছে সেইকাৰণে মানে অলপ বহি লওঁ ভিতৰত আহি পেলাই আৰু সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা দীপাৱলী বহুত শুভেচ্ছা যাচিলোঁ শুভকামনা যাচিলোঁ আৰু সকলোৰে মন পবিত্ৰ হওক আৰু সেয়াই দীপাৱলী বহুত ভালদৰে এনজয় কৰক